ইয়াত আপোনালোকৰ আলুটো কি হিচাপত লয়? এতিয়া আমি এই যিবিলাক ফাৰ্মাৰ আছে সিহঁতৰ লগত আমাৰ কণ্টেক্ট কৰা আছে আগত আমি চিট দিছোঁ আমি সেই তাহাঁতৰ পৰা এতিয়া হাৰ্ভেষ্টিং হৈ আছে আমি কালেকশ্যন কৰি আছোঁ আৰু ইহঁতৰ ৰেটটো আমি আগতেই ফিক্স কৰা আছে। আৰু আপোনালোকৰ প্ৰডিউচাৰ কোম্পানীটো কি নাম? আমাৰ হ'ল মাণিকপুৰ জৱাৰাইজ প্ৰডিউচাৰ কোম্পানী। কিমানজন খেতিয়কে আলু খেতি কৰিছে? এইবাৰ আমাৰ জৱাৰাইজৰ 50জন খেতিয়কে আমাৰ চিপছ গ্ৰেড এইটো পটেটো পেপচিকৰ লগত সেইটো কৰিছে। কোম্পানী কোনটো কোম্পানীয়ে লৈ যায় আপোনালোকৰ আলু? আমাৰ কোম্পানী ডাইৰেক্ট পেপচিকো কোম্পানী ডাইৰেক্টলি যিটো পেপচিকো কোম্পানী আছে তাক আমাৰ ছাপ্লাই হৈ যায়। কিমান ট্ৰাক লৈ গ'ল এতিয়ালৈকে আমাৰ 22 ট্ৰাক গুচি গৈছে আৰু আজি 23 নম্বৰ ট্ৰাকটো যাই আছে আৰু বেছিভাগ ট্ৰাক আমাৰ 25 টনৰ গৈছে। খেতিয়কসকলে মানে পাৰ কেজিত কিমানকৈ পায়? পাৰ কেজি এতিয়া আমি কোম্পানীৰ পৰা যিটো আমাৰ ৰেট দিয়া হৈছে খেতিয়কক পাৰ কেজি আমি 12 টকা দিছোঁ, সেইটো এডভান্স দিছোঁ আৰু যিবিলাক খেতিয়কে আমাৰ কোম্পানীৰ পৰা কিটছ ল'ব কেমিকেল ব্যৱহাৰ কৰিব সিহঁতে 12 টকা 20 পইচা পাব পাৰ কিলো। এনে কিমানমান প্ৰডাকশ্যন হয় আপোনালোকৰ? এনেইতো আমাৰ এভাৰেজ যিটো প্ৰডাকশ্যন এইটো এইটো 90+ আছে। এইটো 90 বেগছ মানে হয়। কুইণ্টেল হিচাপত যদি কওঁ? কুইণ্টেল হিচাপত ক'লে আমি 45 কুইণ্টেলছ এভাৰেজ চলি আছে আমাৰ এতিয়া। কিছুমানৰ 100 বেগছো হৈছে পাৰ কৰিছে, কিছুমানৰ 50 মানে 1 বিঘাত কিমানকৈ হৈ আছে? 1 বিঘাত হৈ আছে এইটোৱে 50 কুইণ্টেলছলৈকে গৈছে, কিন্তু এভাৰেজ যিটো সেইটো 45। তো কিমানমান বিঘাত মানে অনুমান হৈ আছে খেতিটো বৰ্তমান? বৰ্তমান আমাৰ 135 বিঘা কৰিছোঁ আমি। এইবাৰ কিমান হ'ব আপোনাৰ 135 বিঘাৰ প্ৰডাকশ্যন? এইটো মেইনলি আমাৰ 500 ওচৰা-ওচৰি যাব, 500 মেট্ৰিক টন। অলৰেডি আমাৰ 466 টন আমি ছাপ্লাই কৰিলোঁৱে, আজি গাড়ী আছে আৰু নেক্সট গাড়ী যাব। এইটো আপোনালোকৰ কেইবছৰৰ পৰা চলি আছে? এইটো এইবাৰ আমাৰ 3rd নম্বৰ ইয়াৰ, 3 নম্বৰ বছৰ। আপোনালোকৰ মানে খেতিয়ক উপকৃত হৈছে? হয়, ভাল উপকৃত। আপোনালোকৰ ছাপৰ্ট কোনে কৰি আছে? চৰকাৰী এজেঞ্চি? আমাৰ নাবাৰ্ডে এনেতো আমাৰ এপিচিক নাবাৰ্ডে চাই আছে, যিটো ফাণ্ডিং কৰি আছে নাবাৰ্ডে কৰি আছে আৰু টেকনিকেলি যিটো আমাৰ বিজনেছ এইবিলাকত যিটো আমাৰ CBBও আছে সেইটো হ'ল KBK চিৰাং, সেইটো চাই আছে আমাৰ। আপোনালোকে সহায় পাই আছে? হয়, পাই আছোঁ, পাই আছোঁ। থেংক ইউ। কোনটো চাইজৰ যাব? এই 40 mm তলত দিব মানা কৰিছে, নীলা আলুত দিব মানা কৰিছে, নাঙলৰ কাটাগিলা দিব মানা কৰিছে। তাৰ বাহিৰত ডাঙৰ চব যাব, ভালগিলাকতো দিব আহিছে, বাকীখিনি দিব মানা কৰিছে। এইটো চাই আছা তুমি? চাই আছোঁ। কেইজন আছে তোমালোকে ইয়াত? আমি আছোঁ 8-9জন আছোঁ। চাই আছোঁ। অঁ। কেতিয়াৰ পৰা থাকিব লাগে? ৰাতিপুৱাৰ পৰা? ৰাতিপুৱা 10টাৰ পৰা 3টা 3:30লৈকে। মানে যেতিয়ালৈকে আলু লোড হয় তেতিয়ালৈকে থাকিব লাগে? অঁ।